তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ আজি ভিডিঅ'টো এনেকুৱা হ'ল যি মই 2 সপ্তাহমান যায় এদিন ভিডিঅ' দি আছোঁ। ৰিজন মোৰ বেমাৰ, পূৰা বেমাৰ হৈ আছে, অৱস্থা বেয়া হৈ আছে মোৰ। এতিয়া মই আছোঁ পথাৰৰ মাজত, এতিয়া গা পূৰা বেয়া হৈ আছে। তো বহুত দিনৰ ভিডিঅ' দিব পৰা নাই। মই সোনকালে আপোনালোকৰ ভিডিঅ' আহি আছে। তো মোৰ ৰিজন আছিলে যি মই ঘূৰাৰ প্লেন বহুত আছিলে। তো 31 ডিচেম্বৰ আমি ঘূৰিব যোৱা আছে, প্লেন আছে। তো আপোনালোক সোনকালে ভিডিঅ' পাব। আৰু মোৰ ৰিজনটো হ'ল আপোনালোকে যদি ছাপোৰ্ট কৰে মোৰ চেনেলটো, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো লগত ছাবস্ক্ৰাইবৰ লগত জৰুৰ কৰিব। তো প্লিজ গাইজ, এইখিনি আপোনালোকৰ আশা থাকিলে। আৰু মোৰ চেনেলটো সোনকালে পাৰিলে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যাওক। এনেকৈ আপোনালোকে ছাপোৰ্ট কৰক আৰু আগলৈ আপোনালোকে এনে খোৱা হৈ থাকিলে বহুত ভাল লাগিব মোৰ। আৰু এটা গাইজ কথা হ'ল যি আমাৰ যোনটো মানে আমাৰ ইউটিউব আমি ইউটিউব যোনটো ব্ৰাউজাৰটো আমি চলাওঁ, তো এইটো এটা ব্ৰাউজাৰ হয়। তো এইটো আমি যোনটো চলাওঁ তো ঠিকে চলোৱাটো বেষ্ট হয়, বেয়া নহয়। কিন্তু এটা ৰিজন হ'ল কি, যোনটো মানুহ যদি ওপৰলৈ উঠি আছে তাক কেনেকৈ আৰু ওপৰলৈ উঠিব দিব লাগে, সেই মানুহে আৰু সহায় তাক কৰে। তো গাইজ আমিও সৰু ক্ৰিয়েটৰ হয় গাইজ, আমাকো সহায় কৰিব লাগে। আপোনালোকৰ জৰিয়তে আমি উঠিব পাৰিম না। তো গাইজ প্লিজ ফৰ ছাপোৰ্ট মি। তো মোক সোনকালে ছাপোৰ্ট কৰক। আপোনালোকে ছাপোৰ্ট কৰিলে মোকো ভাল লাগিব। তো এইখিনি আশা থাকিলে আপোনাৰ লগত।